নমস্কাৰ। আহোম সাম্ৰাজ্যৰ বিষয়ে প্ৰশ্ন নম্বৰ ৩৬। স্বৰ্গদেউ শিৱসিংহৰ জ্যেষ্ঠ মহিষী কোন আছিল? উত্তৰ বৰৰজা ফুলেশ্বৰী কুঁৱৰী। প্ৰশ্ন নম্বৰ ৩৭। আহোমৰ কোনজন ৰজা গদাধৰ সিংহ বুলি জনা যায়? উত্তৰ চুপাতফা। প্ৰশ্ন নম্বৰ ৩৮। নগাঁৱৰ বিশ্বনাথত থকা বিখ্যাত নৱগ্ৰহ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? উত্তৰ স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ। প্ৰশ্ন নম্বৰ ৩৯। আহোমৰ কোনজন ৰজাই ৰংপুৰ শিৱসাগৰৰ ৰাজধানী নিৰ্মাণ কৰিছিল? উত্তৰ স্বৰ্গদেউ ৰুদ্ৰসিংহ। প্ৰশ্ন নম্বৰ ৪০। স্বৰ্গদেউ শিৱসিংহৰ পিছত সিংহাসনত বহা ৰজা কোন আছিল? উত্তৰ স্বৰ্গদেউ প্ৰমত্ত সিংহ। প্ৰশ্ন নম্বৰ ৪১। কাৰেংঘৰৰ দুমহলীয়া গাঁথনি কোনে নিৰ্মাণ কৰিছিল? উত্তৰ স্বৰ্গদেউ প্ৰতাপ সিংহ। প্ৰশ্ন নম্বৰ ৪২। আহোম ৰাজত্বকালত বৰ্তমানৰ নগাঁও অঞ্চলৰ মুৰব্বীক কি বুলি জনা গৈছিল? উত্তৰ কলীয়াবৰীয়া ফুকন। ধন্যবাদ।